আজি আকৌ এটা নতুন বস্তু খাবৰ কাৰণে গাঁৱৰ ঘৰলৈ আহি গ'লোঁ। এয়া চাউলৰ গুড়ি ৰেডি কৰি আছে, বাহু ৰেডি কৰি আছে। কি বস্তু খাব আহিছোঁ কমেণ্ট কৰি জনাবচোন। বাবুৱে ধুনীয়াকৈ খেলি আছে এইকেইটা বাঁহকেইটাৰ লগত। বাঁহৰ চুমা বনাই লৈছে প্ৰথমতে, গাঁঠিটো ৰাখি পেলাই আঠখিনি কাটি দিছে। এয়া চাউলৰ গুড়ি, পানী, নাৰিকল, চেনি, অকণমান নিমখ, সোৱাদটো বেলেঞ্চ হ'বৰ কাৰণে এইখিনি ধুনীয়াকৈ গোল এটা বনাই লৈছোঁ, পনীয়াকৈ। বেছি পনীয়াও নহয়, বেছি ডাঠো নহয় তেনেকৈ। এতিয়া বাঁহৰ চুমাকেইটাত ভৰাই দিব। গম পাইছেই নহয় এতিয়া কি খাব ওলাইছোঁ, চুমা পিঠা খাব ওলাইছোঁ। বতৰ যিহেতু ঠাণ্ডা, বৰষুণ তেনেকৈ দিয়া নাই, কিন্তু বতৰ ঠাণ্ডা বতৰ হৈ আছে, সেইটো কাৰণে ভাবিলোঁ পিঠাকে খাওঁ। গধূলি তেনেকৈ আয়োজনটো কৰিলোঁ আৰু এতিয়া ধানৰ খেৰবিলাকৰ লগতে এইটো বাঁহটো পুৰি দিব। বাঁহটো পুৰিলে ভিতৰৰ গুড়াখিনি যে সোমাইছিলোঁ সেইখিনি চুমা পিঠা হৈ যাব এনেকৈ পুৰিলে। মই বাৰু এয়া প্ৰথম বাৰু সেয়া কৰিছোঁ, ভিডিঅ' বনাইছোঁ আৰু মানে নিজেও দেখিছোঁ। প্ৰথমবাৰ ট্ৰাই কৰিলোঁ, এনেকৈ হৈ গ'ল চুমা পিঠা। বাঁহকেইটাও পুৰি গ'ল, ভিতৰে পিঠাও হৈ গ'ল। গৰমে গৰমে এটা পিঠা একদম ধোঁৱা ওলাই আছে, চাওকচোন। গৰমে গৰমে এটা পিঠা কাটি চাওঁ, মানে হৈছেনে হোৱা নাই, ট্ৰাই কৰি চাওঁ এইটো। এইখিনি কৰিলোঁ তেনেকৈ। বাবু ৰখি আছে খাম খাম বুলি, কি চুমা পিঠা খাম, সিও তেনেকৈ কৈ আছে। খাই চালে, মজা হৈছে খাবৰ কাৰণে। মানে চেনিও দিছিলোঁ ন, নাৰিকল দিছিলোঁ আৰু গাখীৰ দিলে বেছি সোৱাদ হয়। আপোনালোকে যদি বনাই গাখীৰ দিবচোন। আমি বাৰু পানীয়ে দিছিলোঁ বেছিকৈ, যিহেতু বনাইছিল, গাখীৰ ইমানখিনি নাছিলোঁ। এয়া হৈ গ'ল, গৰমে গৰমে ট্ৰাই কৰিলোঁ। আকৌ ঘৰলৈ লৈ আহিলোঁ। ঘৰত পিছদিনাখন এইটো কাটিছিলোঁ, অকণমান ডাঠ হৈছে। ডাঠ হোৱাৰ পিছত এইটো গৰম কৰি লৈছোঁ, আকৌ কোমল হৈ গৈছে। এইখিনি মানে পিছদিনা ঘৰত আহি পেলাই কাটিলোঁ, ঠাণ্ডা হৈ যোৱাৰ পিছত। আমি তেনেকৈ ৰাতি লৈয়ে আহিলোঁ চুমাকেইটা, তাত দুটা ট্ৰাই কৰি খালোঁ, খাই পেলাই লৈ আহিলোঁ। যদি ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বাই বাই।